হেল্ল' গাইজ, কি খবৰ? মোৰ ভালেই বাৰু। মোৰ বিয়াৰ ডেট ঠিক হ'ল আৰু বিয়া যে বহাগত আপোনালোকে হয়তো জানেই কিছুমানে, যদি কোনোবাই নাজানে হয়তো কৈ দিছোঁ। মোৰ বহাগৰ 6 তাৰিখে বিয়া হয় আৰু বিয়া ভাত খোৱাৰ নিমন্ত্ৰণ হৈছে। সেইকাৰণে যে এগৰাকী খুৰীৰ ঘৰত আহিছোঁ ভাত খাবৰ বাবে। এয়া আহি পালোঁ খুৰীৰ ঘৰত। ইমান ধুনীয়া ভাতৰ কোৱালিটি আছিলে, তাকে অকণ মৰমত ল'লোঁ। সি মোৰ গাৰ পৰা নানামিলেই। এয়া তাৰ মাতি আছে, পূৰা চিঞৰি আছে, কাণত ধৰি গৈছেগৈ, সি ইমানেই চিঞৰিছে। আৰু এটা বস্তু দেখিলোঁ, এইটো চাওক, ইমান মৰম লগা কেটলি, প্লাষ্টিকৰ হয়, খুৰীয়ে লৈ থৈছে। বস্তুটো দেখি মোৰ বহুত মৰম লাগিলে, ইমান ধুনীয়া লাগিছে বস্তুটো। হয়তো আপোনালোকৰ ঘৰত কাৰোবাৰ ঘৰত আছে যদিও নাজানো বাৰু, মই প্ৰথম দেখিছোঁ। আৰু আহি গ'লে এয়া চাহ, চানা, এনেকৈ বিস্কুট কিবাকিবি দিছে খুৰীয়ে। আৰু লগত এয়া মোৰ ভণ্টি আছে। চাহ খোৱাৰ লগে লগে এয়া ভাতৰ আয়োজন হৈ গ'ল। অলপ আমি নিজেও সহায় কৰি দিছোঁ আৰু খুৰীক। তো বেছি ভিডিঅ' বনাবলৈ নহ'লে। এয়া ইমান ধুনীয়াকৈ ভাত, পোলাও, এইফালে চানা চব্জি, শুকান চব্জি মানে পাপৰ চব্জি আছে, মাংস, বেঙেনা ফ্ৰাই, এইফালে আছে আচাৰ, চিকেন আৰু মাছৰ কাৰী, আৰু বহুত মানে কিবাকিবি আছিলে। আৰু ইমান ধুনীয়াকৈ খুৰীয়ে ফুল ৰুই থৈছে, মানে প্ৰতিটো টাবতে বিভিন্ন ধৰণৰ মানে ফুল বহুত ধুনীয়াকৈ ৰুই থৈছে খুৰীয়ে। ভাল লাগিলে, ময়ো ভাল পাওঁ এনেকৈ ফুল ৰুলে বা কাৰোবাৰ ঘৰত যদি ফুল থাকে বহুত ভাল লাগে। খুৰী মানে বহুত বিভিন্ন প্ৰকাৰৰ ফুল আছে, তো বহুত ভাল লাগিলে। এইখিনি চব মই নাম নাজানো, হ'লেও দেখুৱাইছোঁ। মই নালাগে, খুৰীয়েও নাম নাজানে এইখিনি ফুল। ইমান ধুনীয়া লাগিছে মানে। খুৰীয়ে মোক কৈছে দেই, নিবা তুমি, কি ফুল লাগে তুমি লৈ যাবা। কিন্তু মই এতিয়া মানে ফুলৰ সেইখিনি এতিয়া ঘৰত কৰা নাই। কৰি যেতিয়া মানে কৰিম, লাগিব ন ফুল, যিহেতু লাগি থকা বস্তু, মানে অলপমান লাগি মেলি থাকিলেহে অলপ হয় ধুনীয়াকৈ। সেইকাৰণে মই কৰিম, সময় পোৱা নাই। তাৰপিছত সেইখিনি মই নাম নাজানো, কিন্তু ভাল লাগিছে। প্ৰতিখিনি ফুলেই মোৰ ভাল লাগিছে, বিভিন্ন ফুল আছে। খুৰীয়ে কষ্ট কৰে ফুলৰ কাৰণে, বহুত যত্ন লয়। প্ৰতিটো টাবতে বহুত যত্ন লয়। বহুত ধুনীয়া লাগিছে, চাওকচোন, ইমান ধুনীয়া লাগিছে। খুৰীৰ এইটো এটা চখ হয়।